সাংবাদিক বিকাশ শৰ্মাই গ্ৰহণ কৰিলে গ্ৰাছ গ্ৰীণ এৱাৰ্ড। অসমৰ উল্লেখনীয় স্বেচ্ছাসেৱী সংগঠন গ্ৰীণ ৰিভলিউচনাৰী এডমাইৰেবল চিৰিন ছ'চাইটি চমুকৈ গ্ৰাছে সোমবাৰে সাংবাদিক লেখক তথা পৰিৱেশ কৰ্মী বিকাশ শৰ্মাক গ্ৰাছ গ্ৰীণ এৱাৰ্ড প্ৰদান কৰে। এই উদ্দেশ্যে বোকাখাটৰ পুৱতি সাহিত্য সভা প্ৰেক্ষাগৃহত প্ৰয়াত সাংবাদিক প্ৰদ্যুৎ মহন্ত মঞ্চত সংগঠনটোৱে এই বঁটা মানপত্ৰ, আৰ্থিক মাননি আৰু এটি গছপুলি প্ৰদান কৰে। অনুষ্ঠানত গ্ৰাছৰ চতুৰ্থ সংখ্যক বাৰ্ষিক মুখপত্ৰ শ্যামলিমা উন্মোচন কৰে পৰিৱেশ কৰ্মী তথা সাংবাদিক অপূৰ্ব পল্লৱ গোস্বামীয়ে। হয়, আজি আমাৰ গ্ৰাছৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস লগতে বিশ্ব পৰিৱেশ দিৱস। আমাৰে সৌভাগ্য যে বিশ্ব পৰিৱেশ দিৱসৰ দিনাই আমি জন্ম লাভ কৰিছোঁ। আমাৰ অষ্টম প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসত লগত সংগতি ৰাখি আমি পৰিৱেশ সম্পৰ্কীয় এক চিত্ৰাংকন প্ৰতিযোগিতা ষষ্ঠ, সপ্তম, অষ্টম শ্ৰেণীৰ মাজত আয়োজন কৰিছিলোঁ। ইতিমধ্যে সেই প্ৰতিযোগিতা হৈ গৈছে আৰু তাৰ ফলাফলো আউট হৈছে আৰু তাৰ লগতেই আমি আজি এই বিশ্ব পৰিৱেশ দিৱস আৰু আমাৰ প্ৰতিষ্ঠা দিৱস সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ গান বাজনাৰ অনুষ্ঠান আমি ৰাখিছোঁ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি অহা প্ৰত্যেকজন ব্যক্তিক নিৰ্বাচিত কৰি আমাৰ এখন জুৰী বোৰ্ড নিৰ্বাচন কৰি দিয়া হয়। সেই জুৰী বোৰ্ডৰ নিৰ্বাচন অনুযায়ী আমি প্ৰত্যেক বছৰে গ্ৰাছ স্কুল কলেজবিলাকৰ যিটো পাৰিপাৰ্শ্বিক পৰিৱেশ সেইটোৰ ওপৰত আমি বেছ কৰি দিওঁ। আমি গ্ৰাছ নিৰ্মল সেউজ বঁটা, মহিলা সবলীকৰণৰ ওপৰত কাম কৰা একোগৰাকী নাৰীক নিৰ্বাচিত কৰি আমি দিওঁ গ্ৰাছ ওমেন এৱাৰ্ড আৰু আপোনাৰ সেউজকৰণৰ ওপৰত কাম কৰা আমি একোজন ব্যক্তিক নিৰ্বাচন কৰি গ্ৰাছ গ্ৰীণ এৱাৰ্ড আৰু খেতিৰ যোগেদি কৃষি বিপ্লৱৰ সূচনা কৰি নিজৰ লগত আন 10জনকো সংস্থাপিত কৰিব পৰা একোজন ব্যক্তিক নিৰ্বাচিত কৰি গ্ৰাছ ফাৰ্মাৰ এৱাৰ্ড প্ৰদান কৰা হয়। এই বছৰ সেই বঁটাসমূহ আমি প্ৰদান কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি আৰু কিছু এনেকৈ ধৰণৰ বঁটা ঘোষণা কৰি এই বিভিন্ন ক্ষেত্ৰত কাম কৰা ব্যক্তিসকলক আমি উৎসাহিত কৰিব পাৰি নেকি সেয়াও আমি বিবেচনা কৰি আছোঁ। পৰৱৰ্তী সময়ত আমি সেইখিনি আপোনালোকক জনাম। এনেকৈ স্বীকৃতি পালে কাম কৰিলে ভাল লাগে আৰু নৱপ্ৰজন্ময়ো প্ৰেৰণ পায়। গ্ৰাছে দীৰ্ঘদিন ধৰি প্ৰকৃতিৰ কাৰণে কাম কৰি আহিছে আৰু মানুহৰ কাৰণে কাম কৰি আহিছে, প্ৰকৃতিৰ কাৰণেও কাম কৰি আহিছে। গতিকে ভাল লাগিছে এনেকুৱা এটা অৰ্গেনাইজেশ্যনে 8 বছৰ পুৰণি অৰ্গেনাইজেশ্যনে আজি মোক সম্বৰ্ধনা জনালে, আজি মোক পুৰস্কৃত কৰিলে। এয়া অকল মোৰ কাৰণেই নহয়, উঠি অহা প্ৰজন্মৰ বাবে এইটো অনুপ্ৰেৰণা পাব উঠি অহা প্ৰজন্মই। গতিকে গ্ৰাছ আগবাঢ়ি যাওক তাকেই কামনা কৰিছোঁ। দ্বিতীয়তে আজি বিশ্ব পৰিৱেশ দিৱস, এই পৰিৱেশ দিৱসত এটাই কথা কওঁ যে গছপুলি ৰুব, ছ'চিয়েল মিডিয়াটো ফটো দিব, কিন্তু প্ৰতিপালন কৰিব। প্ৰতিপালন যদি কৰিব নোৱাৰে তেতিয়াহ'লে গছপুলি ৰুবই নালাগে।